এটি সুখবৰ ভাৰতীয় সেনা আৰু স্পেয়াৰকৰ্পছৰ অধীনত ডিগবৈৰ পেঙেৰিত ভেটেনেৰী এইড কেম্প দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কেম্প অহা ইংৰাজী ২৪ আগষ্টত হ'ব বুলি ঘোষণা কৰিছে। অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ পেঙেৰিত ভাৰতীয় সেনাই জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে পশু চিকিৎসা সাহায্য শিবিৰ অনুষ্ঠিত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ পশু চিকিৎসকে গৰু পৰীক্ষা কৰা, টিকাকৰণ কৰা, বিভিন্ন জীৱ-জন্তুৰ চিকিৎসা কৰাৰ বাবে ভেটেনেৰী এইড কেম্প অৰ্গেনাইজ কৰিছে। ভাৰতীয় সেনা বাহিনীয়ে আমাৰ গ্ৰাম্য জনগোষ্ঠীসমূহক জীয়াই ৰখা পশুধনসমূহক অত্যাৱশ্যকীয় পশু চিকিৎসা সেৱা প্ৰদানৰ যি পদক্ষেপ লৈছে এয়া সঁচাকৈ প্ৰশংসনীয়। এই ধৰণৰ পশু চিকিৎসা শিবিৰসমূহ যুদ্ধক্ষেত্ৰৰ বাহিৰত জাতিটোক সেৱা আগবঢ়োৱাৰ বাবে সেনা বাহিনীৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। বিশেষজ্ঞ পশু চিকিৎসক আৰু সেনা বাহিনীৰ নিষ্ঠাৱান কৰ্মীৰ সৈতে এই শিবিৰটো এই গাঁওসমূহৰ জীৱন ৰেখা গঠন কৰাৰ লগতে জীৱ-জন্তুৰ মংগল নিশ্চিত কৰিব। ভাৰতীয় সেনাৰ সেনা জোৱানসকলে গাঁৱৰ লোকসকলৰ সৈতে সহায় আৰু মত বিনিময় কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিছে। এই শিবিৰত জীৱ-জন্তুৰ টিকাকৰণৰ পৰা জৰুৰীকালীন চিকিৎসালৈকে চিকিৎসা সেৱা প্ৰদান কৰিব। সেয়েহে ভাৰতীয় সেনাই গাঁওবাসীক সহায়ৰ হাত আগবঢ়াবলৈ এই ক্ষেত্ৰত এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ বাবে গাঁওবাসী যথেষ্ট ফলপ্ৰসূ হ'ব। ভাৰতীয় সেনাই জনসাধাৰণৰ সৈতে থিয় দিছে কেৱল ৰক্ষক হিচাপে নহয়, কিন্তু প্ৰগতিৰ অংশীদাৰ হিচাপে। দেখি সঁচাই ভাল লাগিছে। ভাৰতীয় সেনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে জাতিটোৰ প্ৰতি সেৱা বহু ৰূপত আহে। আমি সকলোৱে মিলি এখন শক্তিশালী, সুস্থ আৰু অধিক স্থিতিস্থাপক ভাৰত গঢ়ি তোলোঁ। গতিকে আহক পলম নকৰি এই সুন্দৰ পদক্ষেপৰ সৈতে অংশীদাৰ হৈ ৰওঁ। ধন্যবাদ।